যে আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হ'বই এটো স্পষ্টকৈ আমি ক'ব বিচাৰিছো যে তেওঁলোকে প্ৰত্যাহ্বান যি জনাইছে আমি প্ৰত্যাহ্বান গ্ৰহণ কৰিছো এটা কথা স্পষ্টকৈ কৈছো তেওঁলোকৰ আমি প্ৰত্যাহ্বান গ্ৰহণ কৰিছো অহা কাইলে গুৱাহাটীৰ খানাপাৰা খেলপথাৰ 2টা বজাত তেওঁলোকে উপস্থিত হওক তাতে উলাই পৰিব যে বীৰ লাচিত বৰফুকন স্বৰ্গদেউ সৰ্বানন্দ সিংহ আৰু বীৰ ৰাঘৱ মৰাণৰ তেজ যে এতিয়াও আমাৰ গাত হিৰে হিৰে প্ৰবাহিত হৈ আছে হেতু কিন্তু অহা কাইলে খানাপাৰা খেলপথাৰ স্পষ্ট হৈ পৰিব এটা কথা কাণত খুলি হুমুৱাই লওক যে হেংডাঙৰ আগত কিন্তু তৰুৱালে কিন্তু বেছি সময় যুদ্ধ কৰিব নোৱাৰে এইটো কিন্তু আপোনালোকে কাণ খুলি হুমুৱাই লওক এটো হাফ প্লেট মাংস এই যে আমার শৃঙ্খল চলিয়া ডাম্পার কেলেঙ্কারি ই অকল মাত্র বাঙালি টার্গেট করে তোকে আমি হুঁশিয়ার করে দিছো যদি দম আছে মুখামুখি আমি যুদ্ধ কর নিরীহ মানুষের উপর আক্রমণ কিয় করা তোতে বিয়ে নহয় তোতে কাপুরজ পরীক্ষা দিছা আমি লাস্ট হকিয়ানি দি দিছো তেওঁলোকে বাঙালির উপর যদি আক্রমণ করি তার প্রত্যাক্রমণ হব সিদিনাখন আমি এটা মন্দিৰত তাত বেংগলী ভাষা লিখাৰ কাৰণে আমি কলা ৰং সানিছিলোঁ আৰু তাত যোৱাকালি কিছু অখ্যাত বেংগলী সংগঠনে আমাৰ বীৰ লাচিত সেনাপতি তেওঁলোকে যি অশালীন তেওঁলোকে মন্তব্য কৰিছে এইটো গৰিহণাযোগ্য চাওক যেতিয়া তেওঁলোকে একো ক'ব নোৱাৰে ছাগলীৰ নিচিনা বেবায় কি পাগলে নকয় কি ছাগলে নাখায় কি বুলি কয় আজি শৃংখল চলিহাক তেওঁলোকে যি ধৰে অপমান কৰিছে তেওঁলোকৰ শৃংখল চলিহা নোমডালো হ'ব নোৱাৰে আৰু লগতে তেওঁলোকে এইবিলাক TRP পাবলৈ কৈ থাকে একে ৰাতিৰ ভিতৰতে আত্মসহায়ক গোটৰ দৰে তেওঁলোকে সংগঠন জন্ম দিয়ে 10-15 জন লগ লাগি আত্মসহায়ক গোটৰ দৰে সংগঠন সৃষ্টি কৰি আজে বাজে যিখিনি কথা কৈ থাকে কাৰণ তেওঁলোকৰ কাম নাইকিয়া বুলিয়ে ক'ব লাগিব তেওঁলোকৰ কাম নাইকিয়া বাবে তেওঁলোকে নিউজত TRP বিচাৰি ফুৰে বীৰ লাচিত সেনা শৃংখল চলিহাৰ পিছত লাগি ফুৰে